খবৰ আছিলে যে ডিব্ৰুগড়ৰ পৰা এজন ড্ৰাগছ সৰবৰাহী তেওঁ জোনাইলৈ লৈ যাব আৰু সেইমতে খবৰ ভিত্তিত আমি এজন সন্দেহজনক কোলাজান তিনিআলিত পালোঁ আৰু তেওঁ আটক কৰি তেওঁৰ বেগটো চোৱা হ'ল। বেগত অজস্ৰ আমি 16টা চাবোন বাকচত হিৰোইন আৰু লগত হৰলিক্সৰ 4 বিস্কুটে মেৰাই থোৱা আছিলে চাবোন যিবিলাক ড্ৰাগছখিনি আৰু সেইবিলাক খুলি চোৱাত আমি হিৰোইনখিনি পালোঁ আৰু মফিজুল ইছলাম বুলি কৈছে জোনাইৰ। সেইটো আমি ৱেইট কৰিলোঁ গোটেইবিলাক 1 কিলো 400 গ্ৰাম আছে তেওঁৰ যিবিলাক কভাৰৰ সৈতে। মূল্যটো প্ৰায় 20 লাখৰ ওপৰ হ'ব। জোনাই হয়। স্যাৰ দেখা গৈছে যে আজিকালি প্ৰায় নতুন নতুন কৌশলেৰে আজিকালি যে সৰবৰাহ কৰি আছে, এইটো আজি নতুন দেখিছোঁ যে বিস্কুটৰ পেকেট, এইটো ক'ৰ পৰা কেনেকুৱা চ'ৰ্চটো পালে? চ'ৰ্চটোতো আমি খোৱা নাযায়, সেইটো আমাৰ গোপনীয় থাকে। গতিকে তেওঁলোকে যিমানেই কৰক আমি সেইমতে চ'ৰ্চৰ ভিত্তিত আমি খবৰবিলাক পাওঁ আৰু সেইমতে তেওঁলোকক আমি কৰায়ত্ব কৰিবলৈ আমি সফল হওঁ।